নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে বাৰু? আপোনালোকে এই পৃথিৱীখনত মানুহ চিনি পায়নে? মানুহ চিনি পাবলৈ আপোনালোকৰ বহুত সময় লাগে। গতিকে যাক আপোনালোকে আপোন ভাবিব, যাক আপোনালোকে বিশ্বাস কৰিব, হয়তো তেনে লোকে আপোনালোকক বিশ্বাসঘাতক কৰিব। সেয়েহে মই আজি আপোনালোকক তেনে এটা ঘটনা আগবঢ়াবলৈ গৈছোঁ, যিটো ঘটনাৰে হয়তো আপোনালোকৰ জীৱনতো এনেধৰণৰ প্ৰভাৱ পেলাব পাৰে। কিছুমান মানুহৰ লগত আপুনি সম্পৰ্ক ৰাখিবলৈ গৈ নিজকে আপোন পাহৰা হৈ নাযাব, কাৰণ সেই সম্পৰ্কৰে আপোনাক হয়তো কেতিয়াবা আঘাত দিব পাৰে। কাৰণ কিছুমান মানুহক আমি নিজতকৈও সুবিধা দি বা নিজতকৈও আচলতে অকণমান সহায় কৰিবলৈ আগবাঢ়ি যাওঁ বুলি ভাবোঁতেই তেনে মানুহে আপোনাক কেতিয়াবা বিপদত পেলাব পাৰে। গতিকে তেনেকুৱা মানুহ এই সমাজখনত বহু পাব, আৰু তেনে ঘটনা এটা মোৰ লগত ঘটিলে। যাক আপুনি বিশ্বাসেৰে কাম কৰিবলৈ আগবঢ়াই ল'ব, যাক আপুনি বিশ্বাস দিবলৈ যাব, যাৰ লগত আপুনি ভালদৰে বিশ্বাসত কাম কৰিবলৈ যাব, সি বিশ্বাস ভাঙিবলৈ গৈ থাকিব। আৰু ভগৱান যিহেতু লগত থাকিলে আপোনাক যিমানেই হিংসা নকৰক কিয়, সেই হিংসাৰে কিন্তু আপোনাক একো কৰিব নোৱাৰে। আনলৈ হুল পুতিলে নিজেই ফুটি মৰে বুলি কথা এষাৰ আছে। ঠিক তেনে ঘটনা এটা মোৰ লগত দুদিনমানৰ আগত ঘটি গৈছে। যিটো কাম মই একো ভুল নকৰাকৈ কিছুমান মানুহে মোক বেয়া দেখুৱাবলৈ চেষ্টা কৰিছিল, কিন্তু অৱশেষত সেই বেয়া দেখুৱাবলৈ যোৱা কেইগৰাকীয়ে নিজৰ লগতে বহু মানুহৰ বেয়া কৰি পেলালে। কাৰণ তেওঁলোকে নিজৰ অন্ত আৰু আত্মা শুদ্ধ নহয়, আনক সদায় হিংসা ভাৱেৰে চাই থাকে আৰু আনক সদায় হিংসা কৰি থাকে। গতিকে তেওঁলোকৰ আনক হিংসা কৰি আনক ধ্বংস কৰাটো চিন্তা কৰোঁতে নিজৰ যে ধ্বংসৰ হ'ল সেই কথাটো তেওঁলোকে গমেই নাপালে। সেয়েহে মই আপোনালোকৰ আগত এই কথাষাৰ ক'লোঁ, আপোনালোকে মানুহ হ'ল বুলিয়ে যে সকলো মানুহকে মন খুলি কথা কৈ বা আপোনালোকতকৈও বেছি তেওঁলোকক গুৰুত্ব দিয়াটো কিন্তু প্ৰয়োজন নহয়। সেনে কৰিলে নিশ্চয় মোৰ দৰে আপোনালোকেও ভুক্তভোগী হ'ব পাৰে। মই কি ভুক্তভোগী হৈছোঁ আপোনালোকক ডিটেইলছ ক'ব পৰা নাই, তথাপিতো মই থোৰতে এই কথাকেইটা কৈছোঁ। যিসকলে মোৰ এই ভিডিঅ'টো চাইছে তেওঁলোকে নিশ্চয় বুজাসকলে বুজিব, আৰু যিসকলে হয়তো কথাটো অকণমানো গম নাপায় তেনেহ'লে তেওঁলোকে নুবুজিবও পাৰে। গতিকে আজিকালি এই দুনিয়াত মানুহ কোনো আপোন নহয়, কাৰণ আপোনাক মাৰি খোৱাটোহে চিন্তা কৰি থাকে, আপোনাৰ উন্নতি হোৱাটো কোনেও নিবিচাৰে। সেই গতিকে মই আপোনালোকক এই কথাকেইটা আগবঢ়ালোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।